হাই গাইজ, কি খবৰ? ভালনে আপোনালোকৰ? মই ভালে আছো। দীপা আছামিজ ব্লগলৈ আপোনালোকক স্বাগতম জনাইছো। আজি নতুন এটা ভিডিঅ' লৈ আহিছো। আজি মই ঘৰতে জিলাপি বনাব লৈছো। এতিয়া মই লৈছো ইয়াতে চেনি ঢালি দিলো এক বাটি। এই বাটিটোৱে মই এক বাটি চেনি দি দিলো। তাৰ পিছত মই এই বাটিটোৱে 1.5 বাটি পানী দিম। এতিয়া 1.5 বাটি পানী দিম ইয়াতে। আগতে মই চিৰাটো বনাই লওঁ। তাৰ পিছত 1.5 বাটি পানী দিয়াৰ পিছত মই এইটো গেছটো জ্বলাই দিম। গেছটো জ্বলাই দিলো। এতিয়া চেনিখিনি ধুনীয়াকৈ গলি যোৱালৈকে ৰৈ আছো, অপেক্ষা কৰি আছো। লৈছো মই ময়দা 1 কাপ ময়দা লৈছো। মেজাৰমেণ্ট কাপ নহয় বাৰু, মই নৰ্মেল কাপ। এইটো এনেকুৱা কাপ লৈছো মই 1 কাপ। এইটো কাপেৰে মই 1 কাপ ময়দা লৈছো আৰু লাগিব মোক পানী। একেবাৰে বহুত পানী ঢালি নিদিব, মই অলপ অলপকৈ দিম পানী, নহ'লে গোটা হৈ যাবগৈ, তেতিয়া অসুবিধা হ'ব বেটাৰটো বনাবলৈ। প্ৰথমতে অলপ দিলোঁ, এতিয়া মই ছেকেণ্ড টাইম দি আছোঁ। এনেকৈ অলপ অলপকৈ দি মই বেটাৰটো বনাই লওঁ। এয়া চেনি চিৰাটো ধুনীয়াকৈ হৈ আছে। অলপ সময় লাগিব। বহুত এডাল তাৰৰ সমান কৰিব নালাগে, নৰ্মেল এনেকৈ চুলে জানো চিপচিপা লাগে, বাছ সিমানখিনি কৰিলেই হৈ যাব। ইয়াতে মই 2টা ইলাচি খুন্দি লৈছোঁ। ইলাচি 2টা দি দিলোঁ। আপোনালোকে ইলাচি পাউডাৰো দিব পাৰিব, চেণ্টটো ভাল লাগে। নিদিলেও কোনো কথা নাই। চুগাৰ চিৰাপটো মোৰ হৈ গৈছে। এতিয়া মই এইটো গেছটো অফ কৰি দিলোঁ আৰু মই ধুনীয়াকৈ অলপ সময় কাৰণে ঢাকি থওঁ। ইয়াত মই দিম অলপমান নেমু ৰস। এইটো মই নেমু কাটি লৈছোঁ। তাৰপিছত মই অলপমান দিছোঁ ফুড কালাৰ, অৰেঞ্জ ফুড কালাৰ। এইটো অৰেঞ্জ ফুড কালাৰটো দি দিলোঁ। দি পেলাই মিক্স কৰি লওঁ। এতিয়া দিম মই অলপমান নেমু ৰস। নেমু ৰসটো দিয়াৰ কাৰণ হৈছে, যদি জিলাপিটো ঠাণ্ডাও হৈ যায় তেতিয়া মানে টান নহয় আৰু, সেইটো কাৰণে দিয়া হৈছে। বাটিটো য়েলো কালাৰ আৰু বাটাৰখিনিও য়েলো কালাৰ হৈ গ'ল, সেইটো কাৰণে ভালকৈ চাগে ধৰিব পৰা নাই। এনেকুৱা হৈছে। বেটাৰটো পুৰা পাৰফেক্ট হৈছে। এনেকৈ যদি আপোনালোকে দি চাব বিচাৰে, ওপৰত এনেকৈ যদি ৰাউণ্ড শ্বেপ হয়, তেতিয়াহ'লে গম পাব আপোনাৰ বেটাৰটো ধুনীয়া হৈছে। এতিয়া ইয়াতে মই নেমু আৰু ফুড কালাৰখিনি দিয়াৰ পিছত মই দিব লৈছোঁ অলপমান চৌদা অলপমান দিব। দি পেলাই বেছি নিদিব, নহ'লে ভাল নালাগিব, ঢিলা ঢিলা টাইপৰ হ'ব। কুৰকুৰীয়া স্বভাৱটো হেৰিটো নাথাকিব বাৰু, সেইটো কাৰণে। এতিয়া লেট কৰিব নোৱাৰি। মই অলপ আগতেই এটা গ্লাছৰ পেপাৰ, প্লাষ্টিক পেপাৰ কাভাৰ এটা ভৰাই লৈছোঁ। এতিয়া মই তাতে ধুনীয়াকৈ বেটাৰটো ঢালি দিম। ঢালি পেলাই কেৰাহী এখনত মই তেল গৰম হ'বলৈ দিছোঁ। অলৰেডি গৰম হৈ গৈছে, তথাপিও মই এবাৰ চেক কৰি ল'ম। বহুত গৰম হ'ব নালাগে আৰু বহুত ঠাণ্ডাও হ'ব নালাগে, মিডিয়াম থাকিব লাগিব। নেমু আৰু চৌদা দিয়াৰ পিছত এনেকৈ অলপ ধুনীয়াকৈ মিক্স কৰি ল'ব। ইয়াতে সৰু সৰু বাবুলছ দেখিব। বাবুলছ দেখা মানে এইটো পূৰা পাৰফেক্ট হৈ গৈছে। আৰু লেট নকৰিব, জলদি জলদি গৰম কেৰাহীত দি দিব। এনেকৈ মই এটা কাভাৰত ভৰাই ল'লোঁ। এতিয়া মই ইয়াৰ কোণাটো কাটি দিম। কোণাটো কাটি পেলাই বাছ তেলত এনেকৈ দি দিম। মই ঢালাটো দেখুৱাব পৰা নাই, মই এখন হাতে কেমেৰা ৰাখিছোঁ কাৰণে, মোবাইল ধৰি আছিলোঁ কাৰণে প্ৰব্লেম হৈছে দেখাবলৈ। 1 দৰৱ দি লৈছিলোঁ, এয়া ধুনীয়াকৈ উঠি। এতিয়া মই দি দিম জিলাপি চেপত। দুখন মই চেনি চিৰাপত দি দিছোঁ। ভালকৈ তিয়াই লোৱাৰ পিছত মই উঠাই দিম। ইয়াতে মই 2 পিচ দি দেখাইছোঁ। এনেকৈ দিয়াৰ পিছত এনেকৈ উল্টা কৰি দিব, এনেকৈ, তেতিয়া ভাল হ'ব।
বহুত সময় তিয়াই থ'ব নালাগে, নহ'লে ঢিলা হৈ যাবগৈ। আৰু এটা কথা, মই এনেকৈ লাষ্টত বটলত ভৰাই ল'লোঁ। পেপাৰটো মোৰ ইমান এটা সুবিধা নালাগিল, সেইটো কাৰণে আপোনালোকে এনেকৈ পানী খোৱা বটল, খালী বটল থাকিলেও এনেকৈ বনাব পাৰিব। এয়া বটল দিও ধুনীয়াকৈ বনাব পৰা হৈ যায়। জিলাপি দেখি পেলাই জানো আপোনালোকে ভাবিছে এয়ানো জিলাপি বনাইছেনে, ইমান মেগী নিচিনা দেখি যায়। খানাৰ টেষ্টটো আচল কথা। এনেকৈ বনাওঁতে বনাওঁতে আহি যাব আৰু। আমিতো দোকানী নহয় যে দোকানৰ নিচিনা বনাব পাৰিম, টেষ্টটো মেইন।